हेलो फ्रेंड टेस्टकार्ट चेनेलटुলৈ আপোনালোকক আদৰণি জনাইছো। আজি আপোনালোকৰ কাৰণে লৈ আহিছো নিমকিৰ এটা ৰেচিপি আৰু বিহু আহি আছে। বিহুত যাতে আপোনালোকে বনাব পাৰে। এই ভিডিওটো বিশেষকৈ যিসকলে প্ৰথমবাৰ নিমকি বনাবলৈ লৈছে তেওঁলোকৰ বাবে হয়। ইয়াৰ কাৰণে 1 কাপ ময়দা লৈ লৈছো মেজাৰিং কাপেৰে, কালজিৰা লৈছো আধা চামুচ সৰু চামুচেৰে, লগতে আধা চামুচ নিমখ সৰু চামুচেৰে, নিমখটো সোৱাদ অনুসৰি ল'ব পাৰে। ঘি লৈছো 1 চামুচ ডাঙৰ চামুচেৰে, ইয়াতে আপোনালোকে বাটাৰ নাইবা ৰিফাইন তেলো ল'ব পাৰে। গোটেইখিনি ভালদৰে মিহলি কৰি ল'ব। পুনৰ 1 চামুচ ঘি লৈ লৈছো। তেলৰ পৰিমাণটো কিমানখিনি লয় মিহলি কৰি চালে গম পাব। যদি প্ৰথমবাৰ বনাবলৈ লৈছে আঙুলিৰে মহাৰি আটাখিনি বা ময়দাখিনিৰ লগত মিহলি কৰি ল'ব, তেতিয়াহে নিমকিখিনি ক্ৰিস্পি হ'ব। গোটেইখিনি মিহলি কৰা হৈ গ'ল। দেখুৱাইছো কেনেকুৱা হৈছে আৰু তেলৰ পৰিমাণটো সঠিক আছে নে নাই চাবৰ কাৰণে আপোনালোকে ময়দাখিনি এনেদৰে মুঠি মাৰি চাব। যদি এনেকুৱা লাড্ডুৰ নিচিনা বান খায় তেতিয়াহ'লে হৈ যায়, নহ'লে পুনৰ তেল লৈ ল'ব আৰু অকণমান ময়দা গুৰি জিভাত লৈ চাব, তেতিয়া নিমখৰ পৰিমাণটো গম পাব। এতিয়া ইয়াতে পানী অলপকৈ দি মঠি ল'ম। ডোফটো অলপ টান হ'ব লাগিব, একেবাৰে কোমল হ'লেও লুচিৰ নিচিনাকৈ ফুলি উঠে আৰু নিমকিখিনি সেমেকি যায়। সেইকাৰণে পানীটো অলপকৈ দি মঠি ল'ব যাতে ডোফটো অলপ টান হয়। আৰু এইটো এতিয়া 5 মিনিটমানৰ কাৰণে মঠি ল'ম। গোটেইখিনি মিহলি হোৱাৰ পিছত ডোফটো দেখুৱাইছো, এইটো একেবাৰে টান হৈছে আৰু এনেকৈ ফাটাৰ নিচিনা হৈ থাকে। এতিয়া এইখিনি 20 মিনিটমানৰ কাৰণে ঢাকন মাৰি ৰাখি দিম। আৰু 20 মিনিট হৈ গ'ল। এতিয়া খুলি লৈছো। বেলিবৰ কাৰণে যাতে সুবিধা হয় তাৰ কাৰণে মই 3টা ভাগত ভগাই লৈছো আৰু পেৰা বনাই লৈছো। নিমকিখিনি বেলাৰ সময়ত একেবাৰে পাতলকৈ বেলিব আৰু এনেদৰে যদি মঠি লয় তেতিয়াহ'লে ইয়াতে আটা গুৰি নিদিলেও হয় বা তেল নিদিয়াকৈও বেলিব পাৰি। প্ৰথমতে এটা লাড্ডু লৈ লৈছো আৰু বাকি দুটা ঢাকনি লগাই ৰাখি দিব সাইডত যাতে শুকাই নাযায়। আৰু এইখন একেবাৰে পাতলকৈ বেলি ল'ব। যদি প্ৰয়োজন হয় তেতিয়াহ'লে অলপ আটা গুৰি ছটিয়াই ল'ব পাৰে। যিমান পাৰে সিমান পাতল কৰিব আৰু শেষত যেতিয়া বেলিব তেতিয়া আঠাটো এৰাই নিদিব, কাৰণ কাটাৰ সময়ত অসুবিধা পায়। এনেদৰে আঠা লগাই দিব। দেখুৱাইছো কিমানখিনি পাতল কৰিছো। যিমানে পাতল হয় নিমকি কেইটা সিমানে ক্ৰিস্পি আৰু খাবলৈ টেষ্টি হয়। এতিয়া এখন ধাৰ থকা ছুৰীৰ সহায়ত কাটি ল'ব। এনেদৰে ছুৰীখন থিয়কৈ নল'ব, অলপ পঠালিকৈ ল'ব, তেতিয়া কাটিবলৈ সুবিধা হয় আৰু কোচ খাই নাহে। নাইবা ব্লেডৰ সহায়তো কাটিব পাৰে। এইটো ডায়মণ্ড শেপত কাটিম। আগতে ৰান্ধনি শালত বহুকেইটা নিমকি ৰেচিপি দিছিলোঁ, বেলেগ শেপত বনোৱা, আপোনালোকে চাই ল'ব পাৰে। এয়া গোটেইখিনি কাটা হৈ গ'ল। এতিয়া পঠালিকৈ কাটি ল'ম। আৰু নিমকি কেইটা যদি আপোনালোকে দীঘল কৰি ৰাখিব বিচাৰে তেতিয়াহ'লে অলপ ডাঙৰকৈ কাটিব। মই ইয়াতে অলপ সৰুকৈ কাটি লৈছো। যিসকলে এই চেনেলটোৰ ভিডিঅ' প্ৰথমবাৰৰ বাবে চাইছে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, লগত থকা বেল আইকনটোতো ক্লিক কৰিব। আৰু যদি ৰেচিপিটো চাই ভাল পায় প্লিজ লাইক আৰু শ্বেয়াৰ কৰি দিব। আজি এই ভিডিঅ'টোত নিমকিৰ একেবাৰে বেছিক পদ্ধতিটো দেখুৱাইছো। যিসকলে প্ৰথমবাৰৰ বাবে বনাবলৈ লৈছে তেওঁলোকৰ সুবিধা হ'ব, বা আগতে যিসকলে বনাইছিল কিন্তু নিমকি ভাল হোৱা নাছিলে বা ফুলা নাছিলে তেওঁলোকেও চাব পাৰে ভিডিঅ'টো। এবাৰ চোৱাৰ পিছত তেওঁলোকেও ধুনীয়াকৈ বনাব পাৰিব। আৰু গোটেইখিনি কাটা হোৱাৰ পিছত ছুৰীখনৰ সহায়ত এনেদৰে উলিয়াই ল'ব। এপিচকৈ উলিয়াই নল'লেও হৈ যায়, কাৰণ এইটো তেলত দিয়াৰ পিছত নিজে খোল খাই যায়। সেইকাৰণে এনেদৰে আঠা লাগি থাকিলেও কোনো কথা নাই। গোটেইখিনি এৰুৱাই ল'লো প্ৰথমতে। আৰু নিমকিখিনি কাটাৰ পিছত বহুত সময় থৈ নিদিব, কাৰণ বটা লাগিলে এইখিনি বেছি শুকান হৈ যায়, টান হৈ যায়, তেতিয়া বেছি নুফুলে। ৰিফাইন তেল লৈ লৈছো। নিমকি যিমানখিনি ভাজিব বিচাৰে তাৰ হিচাপত তেলটো ল'ব, কাৰণ নিমকিখিনি উপঙি থাকিব লাগিব। যদি এবাৰতে বেছিকৈ ভাজিব খোজে তেতিয়াহ'লে তেলৰ পৰিমাণটো অলপ বেছিকৈ ল'ব। এইটো দুভাগত ভাজি ল'ম। তেলটো যেতিয়া মিডিয়াম গৰম হৈ যায় তেতিয়া নিমকিখিনি দি দিব। একেবাৰে ল' হিটতো ফ্ৰাই নকৰিব বা বেছি হাইও নকৰিব। আৰু এবাৰ এনেদৰে লৰাই দিব, তেতিয়া গোটেইখিনি খোল খাই যায়। তাৰপিছত গোটেইখিনি উপঙি অহালৈকে ৰাখি দিব। গোটেইখিনি যেতিয়া উপঙি উঠে তাৰপিছত লৰাই এইখিনি অলপ ৰঙচুৱা হোৱালৈকে ভাজিব লাগিব। নিমকিখিনি সঘনাই লৰাই থাকিব, তেতিয়াহে ৰংটো ভাল আহে। নহ'লে এটা ছাইড ৰঙা পৰি যায় আৰু আনটো ছাইড বগা হৈয়ে থাকে।
এইটো লো আৰু মিডিয়াম ফ্লেমতে ভাজিব লাগিব। এয়া দেখিছেনে ৰংটো আহি গৈছে। ইয়াতকৈ আৰু বেছি কাঢ়াকৈ ভাজিব নালাগে, কাৰণ ঠাণ্ডা হোৱাৰ পিছত ৰংটো আৰু অলপ গাঢ় হ'ব। বেছি ভাজি থাকিলেও নিমকিখিনি তিতা হৈ যায়, গতিকে ইমানখিনিতে নমাই ল'ব। গেছৰ ফ্লেমটো কিন্তু লোতে ৰাখিব, নহ'লে তেলখিনি আৰু বেছি গৰম হৈ যাব পাৰে। টিচু পেপাৰ এখনত ৰাখি দিছোঁ যাতে বাকী থকা তেলখিনি শুহি লয়, আৰু বাকী থকা নিমকিখিনিও একেধৰণে ভাজি ল'ম। আৰু গেছৰ ফ্লেমটো লো আৰু মিডিয়ামৰ মাজতে ৰাখিব। যদি তেলখিনি বেছি গৰম হৈ আহে নিমকিখিনি দিয়াৰ আগত, তেতিয়াহ'লে গেছৰ ফ্লেমটো এবাৰ অলপ সময়ৰ কাৰণে অফ কৰি ল'ব, কাৰণ বেছি গৰম হৈ গ'লে নিমকিখিনি লগে লগে ফুলি আহে আৰু ক্ৰিস্পি নহয়। এয়া গোটেইখিনি ভাজা হৈ গ'ল। টিচু পেপাৰত উলিয়াই ল'লোঁ। গোটেইখিনি টিচু পেপাৰত থৈ দিম আৰু সম্পূৰ্ণ ঠাণ্ডা হ'বৰ কাৰণে ৰাখি দিম। আগৰখিনি ঠাণ্ডা হৈ গৈছে, এপিচ দেখুৱাইছোঁ। বহুতেই বেছি ক্ৰিস্পি হৈছে। এনেকৈ বনালে নিমকিখিনি ক্ৰিস্পিও হয় আৰু বহুত বেছি টান নহয়, গতিকে আপোনালোকেও বনাই চাব। মাথো ধ্যান ৰাখিব, যেতিয়া ময়দাৰ লগত তেলখিনি সানে সেইটো পৰিমাণটো সঠিক হ'ব লাগে। আৰু নিমকিখিনি যেতিয়া তেলত ভাজিবলৈ ল'ব, তেলটো যাতে মিডিয়াম গৰম হয়। একেবাৰে গৰম কম হ'লেও নিমকিখিনি ফুলি নাহে আৰু বেছি হ'লেও ক্ৰিস্পি নহয়। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে আপোনালোকক ধন্যবাদ জনাইছোঁ।